खुलुमबाय इनसाइडनि बर'आव नोंथांमोनखौ बरायबाय बङाइगाव पुलिसनि मोनसे हानजाया सेबनानै सानै ड्राग्स फालांगिरिफोरखौ हमनो हायो मोनसे इसिङारि सुलुंनि बिथा खालामनानै निउ बङाइगावनि दुनियापारानिफ्राय सानै ड्राग्स फालांगिरिखौ हमनो हायो होनना बङाइगाव सदर थानानि आइसिआ मिथिहोयो हमजानाय सानै ड्राग्स फालांगिरिखौ शहीदुल इस्लाम आरो मनिरुल इस्लाम होनना फोरमायनायजों लोगोसे बिसोरनिफ्राय गंबा प्लास्टिकनि कन्टेनाराव 6.06 मिलिग्राम ड्राग्स मोननो हायो होनना मिथिहोदों बे समाव सानै ड्राग्स फालांगिरिफोरनि हेंथायै बङाइगाव पुलिस थानायाव मोनसे केस रेजिस्टार खालामनानै बांसिनै मिथिनो थाखाय संदाननाय खामानिखौ जागायदों होनना मिथिहोयो নিউ বঙাইগাঁও আইচি লগত আৰু এটা পুলিচ টিমে এইটো গোপনীয় সূত্ৰ পম খেদি দুজন ড্ৰাগছ পেডলাৰক ধৰিব পাৰিছোঁ তাৰে এজনৰ নাম হ'ল শহীদুল ইছলাম আনজনৰ নাম মনিৰুল ইছলাম দুইজনৰ পজিশ্যনৰ পৰা আমি প্ৰায় 7 গ্ৰাম 6.09 গ্ৰাম আমি ব্ৰাউন চুগাৰ ৰিকভাৰ হৈছে ইতিমধ্যে আমি বঙাইগাঁও থানাত এটা কেছ ৰুজু কৰি তেওঁলোকক বিহিত ব্যৱস্থা লোৱাৰ বাবে এইটো একচুৱেলি টুনিয়াপাৰ বুলি কয় নিউ বঙাইগাঁও টুনিয়াপাৰ তাৰ বজাৰৰ পৰা এইটো ধৰা হৈছিল তেওঁলোকক নামকেইটা এটা হ'ল শহীদুল ইছলাম আনটো হৈ গ'ল মনিৰুল ইছলাম ঘৰ তেওঁলোকৰ একচুৱেলি তাতে থাকে মাদ্ৰাজীপতি বুলি এটা জেগা আছে তাতে তেওঁলোকে থাকে আৰু ইয়াৰ পিছৰ পৰ্যায়ত তেওঁলোকৰ পৰা কোনে কিনিছিলে বেচে কি কথা আমি ডিটেইলখিনি ল'বলৈ চেষ্টা কৰিম